14 নম্বৰ চিৰাংগোৱাৰ সমষ্টিৰ দীনেশ বসুমতাৰী ডাঙৰীয়াই আকৌ ঘূৰি আহিলে। সেইদিনা খাম্পায়ে জবৰদস্ত লৈ গৈছিলে। ইহঁতে যাই পেলাই যিটো দেখিলে UPPLৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই। সেইকাৰণে খাম্পায়ে যদিও লৈ গৈছে দীনেশ বসুমতাৰী ডাঙৰীয়া, সি লগত ভাইচ প্ৰেচিডেণ্ট আছিলে, মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই। সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে। কথা হৈছে আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে। কাজলগাঁও, নিশ্চিমা, 14 চিৰাং, 13 নম্বৰ চিৰাং আৰু আহিব, আৰু 40 জন আছে বুলি আমাক জনাইছে। টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত BPF দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে, যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে সিদ্ধান্ত লোৱা আছে। কি হল বেচিছত ক'ব পাৰিছে, যিহেতু UPPL, BJP আৰু BPF সকলে খেলি নাই, আমাৰ BPF দলৰ যিটো স্থিতি, BPF দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই BTC অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে BPF চৰকাৰ গঠন কৰিব। আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ BTCৰ কণ্ট্ৰেক্টাৰ হওক, বাহিৰৰ কণ্ট্ৰেক্টাৰ হওক, ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল, আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ, নতুনকৈ কিবা ছাপ্লাই অৰ্ডাৰ হওক, নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক, এইবিলাক কণ্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুচ দি পেলাই নল'বি, সেইটো নষ্ট হৈ যাব। যিহেতু মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো, এইবিলাক লায়াবিলিটিছ মই নল'ম বুলি মই কৈ দিছো চিধাকৈ অপেন। আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ পেচাত যাতে অৰ্ডাৰ বা চেংচন নিদিয়ে। যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু, যিটো সময়, ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে। আজি 26 তাৰিখ, 5 দিনহে আছে। ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই, কোনো কাগজৰ কলম কাম নাই। সেইকাৰণে যাতে এইবিলাক নকৰিব, খবৰদাৰ পইচা দি ঘুচ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব, চিধা কথা। মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম। UPPLৰ পৰা কৈছে যে আপুনি ধাৰাবাহিকভাৱে পৰাজিত হৈছে 2030, তাৰপিছত ক'ত পৰাজিত? মই ক'ত হাৰিছো? MP ইলেকশ্যনতো আমি জিকিছে, বাই ইলেকশ্যনতো আমি জিকিছে। ইহঁতে 2টা হৈহে, 3টা হৈহে, BJP আৰু UPPL এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ, পাৰে নেকি সাহস আছে নেকি? কিন্তু BJP নিজে আৰামছে কৈ ল'লে। এতিয়াতো UPPL অকলে আছে, জিকাই পেলাই দেখাওকচোন এইবাৰ। আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো, আমি হাৰা নাই। হয়, MP ইলেকশ্যনত আমি হাৰিছো, BJP আৰু UPPL 2জন 3জন, আমি অকলে হ'লেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে। UPPL আজিৰ দিনত BTCত জিকিব, নহ'লে 0 হ'ব পাৰে। আমি যিটো জানো BJPৰ পজিশ্যনটো আজিৰ দিনত BPFৰ নেক্সটতে BJP, এণ্টায়াৰ BTCৰ যিটো পলিটিক্স।
बावैसो सान सिगां खाम्फा बरगयारि बिथांजों इउपिपिएल आव जयेन जादोंमोन दा नैबे दान मोनसेनि उनावहायनो नोंथाङा फिन बिपिएफ आव फैफिनबाय मा जाहोननि थाखाय बेबायदि फैफिननो गोनां जादों ओरैनो मिडिया नोंथांमोननिसिम गोजोननाय जासिहरबाय ओरैनोथ' आङो बिपिएफनिफ्राय इउपिपिएल आव थांनो गोसो गैयामोन आरो आंहा मोनसे बै एमपि इलेक्सन समाव खाम्फा सारजों खोब रिलेसन गोनां खामानि मावदोंमोन बेनिफ्राय माखासे एसे लाइबिलिटिसफोरबो दंमोन दा बेफोरखौ बोरै सुस्रांनो हायो बेखौ साननानै आं थांदोंमोन खिन्थु जि नुदों जेबो रिफान्डेबल जायाखै दा ओंखायनो आं दुखु मोनबाय ओरैनोथ' बोथोराबो गरम जाखाबाय आरो बोथोर गरमजों लोगोसे आङो जेबो एक्टिभिटिस खामानि मावाखै खाम्फासारजों थांफानानै ओमफ्राय हाला आङो गांनै गस्ला बोरै गानबावनो हाला खुफिननो आं बेखौ सानदोंमोन दा बिदि साननानै दिनै मोनसे खाबु लानानै जोंहा बिक्रम फंबाय आरो जोंनि ब्लकनि नेताफोरखौ लानानै रायज्लायनानै दिनै गांसे गस्लाखौ आं खुफिनबाय बिपिएफनि गस्लाया दिनै गस्लायैनो दङ बिपिएफखौ आं बजबफिनबाय आरो एक्टिभ हिसाबै आं खामानि मावगोन बिपिएफआव खाम्फा बरगयारि बिथांजों माखासे दैदेनगिरिजों लोगोसे गोबां मददगिरिफोरा जयेन जादोंमोन बिथांमोनाबो बिपिएफआव फैफिननायनि सारा दं नामा एक्सुवेलि फैगोन आंजों जिखिनि कन्टेक्टआव दङ उइथ नेम हिसाबै आङो दिनै बुंथ'ला उइथ नेम हिसाबै जुदि बुङो गाबोन माबा मोनसे सोरनावबा हाबफैनो हागौ बिनि थाखायनो आं बुङा बेजों जिखिनि जयनिं जादों मथा मथि 5%सोल' थाबोगोन बाखिथ' बहुथ मानसिफ्रा आरो फैदेरबावगोनसो आंहा आसा दं आरो जों नुनो मोनबाय थादों फिल्डआव खाम्फा बरगयारि बिथाङा इउपिपिएल आव हाबनायनि उनावहाय गावनि बियाबजों लोगोसे बिटिसिनि दाब जायगायाव केम्पिं खालामबाय थानायखौ जों नुनो मोनदों दा बेहाय गोबां बिपिएफनिफ्राय इउपिपिएल आव हाबनायनि जों समाजारि बिजोङाव नुदों दा बे बेलायाव नोंथाङा मा बुङो बेथ' ओरैनो भुवा स्टाइलसो आं नुबाय थादों एक्सुवेलि गोसो मोजांजों फैयाखै हयथ' माबा मोनसे लुजाबायदों खोमा आं बुंनो हाया एक्सुवेलि बिथांमोनाबो रिटार्न जागोन आं नुहुरदों आरो खाम्फासारनि जे इउपिपिएल दलाव हाबनायनि जे उद्देश्य जे आंजों मोनसे क्ल'जलि हिसाबै रायलायबाय थादोंमोन जे इउपिपिएलआ बिजेपिजों माने मिलायनानै सिङाव गोरोबना गेलेगोन 100% गतिके आङो इउपिपिएलआवनो बारनानै आङो 14 चिरां दुवाराव टिकेटखौ मोनखागोन हिसाबै ज' थांनानै टिकेटखौ लानानै गेलेदिनि बिदि होनदोंमोन खिन्थु दिनै नुबाय जे दिनै दिलीप सखिया बिथाङा बुंबाय एसे उनाव जे बिजेपिया हारसिं इउपिपिएलआ हारसिं बिपिएफआ हारसिं बेखिनि गेलेगोन होननानै बुंबाय बिनि उनावथ' आं सिन्था खालामबाय बेथ' बोरै जालायखो दा बेनिफ्राय बहुद आं सानदों साराबो हयथ' माबा मोनसे नार्भास माइन्ड दं खोमा गावनियाव आं बेखौ सिन्था खालामदों आरो थेंक इउ